প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি 180 ডিগ্ৰী। আমি এটা ত্ৰিভুজ আঁকি লওঁ। এনে ত্ৰিভুজ এটা আঁকি ললোঁ, নামটো দিছোঁ এ বি চি। এই ত্ৰিভুজটোৰ এই বি চি বাহুডালৰ সমান্তৰাল হোৱাকৈ আমি এ বিন্দুৰ ওপৰত আন এডাল ৰেখা আঁকিছোঁ। নামটো দিছোঁ আমি ডি আৰু ই। এতিয়া আমি পালোঁ এ বি চি ডি ই বুলি নামেৰে কেইটামান পালোঁ। এতিয়া আমি যদি সমান্তৰাল সৰলৰেখা হয় তাৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা এটা ধৰ্ম বিষয়ে আমি জানিব লাগিব। ধৰ্মটো হৈছিলে যদি দুডাল সমান্তৰাল সৰলৰেখা থাকে আৰু এডাল ছেদকে সিহঁতৰ মাজত কাটে, তেতিয়াহ'লে সিহঁতৰ ক্ষেত্ৰত উৎপন্ন হোৱা কোণবোৰ যেনে বিপ্ৰতীপ কোণবিলাক সমান, একান্তৰ কোণবিলাক সমান হয়, অনুৰূপ কোণবিলাক সমান হয়। তো এই ক্ষেত্ৰত ইয়াতে এই কোণটো এই যিটো কোণ ওলালে এই কোণটো ইয়াৰ লগত সমান হ'ব আৰু এই কোণটো এই যিটো কোণ আছে এই চি ইয়াৰ লগত সমান হ'ব। ইয়াৰো দুটা সমান্তৰাল সৰলৰেখাৰ ধৰ্মমতে। এতিয়া আমি ইয়াক এইধৰণে লিখিম, যিহেতু ছবিটোত কি আছে ডি ইডাল কাৰ লগত সমান্তৰাল, বি চিৰ লগত সমান্তৰাল হয়। তো সেইকাৰণে এই ধৰ্মকেইটা প্ৰযোজ্য হৈছে। এতিয়া এই চিত্ৰৰ পৰা আমি কি পাম, এই চিত্ৰটোৰ পৰা এই কোণটো যদি লওঁ ডি এ আৰু বি, ডি এ বি, এই কোণটো কাৰ লগত সমান হ'ব, এই কোণৰ লগত, বি কোণৰ লগত সমান হ'ব। এইটো আমি একান্তৰ কোণ বুলি পাইছোঁ। একান্তৰ কোণবোৰ সমান হয়, সেইটো আমি জানো। সমান্তৰাল সৰলৰেখাৰ ক্ষেত্ৰতহে প্ৰযোজ্য এইটো দেই। ঠিক তেনেকৈ এই কোণটো ই এ চি, এই কোণটো কাৰ লগত সমান হ'ব, চিৰ লগত। তো চি কোণ হৈ গ'ল। এইটো একেই, একান্ত কোণবিলাক সমান হয়। এতিয়া আমি এই তিনিওটা কোণ এ বি চি গোটেইকেইটা যদি যোগ কৰোঁ, এতিয়া কোণ এ প্লাছ কোণ বি প্লাছ কোণ চি, প্ৰতিটোৰে মান আমি চাওঁ। এতিয়া এ বি কোণৰ মানে আমি কি পাইছোঁ, ডি এ বি পাইছোঁ, চি মানে ই এ চি বুলি পাইছোঁ। এতিয়া এই কোণটো হৈ গ'ল, এই পাৰ্টটো হৈ গ'ল। তেতিয়াহ'লে এতিয়া এই পাৰ্টটো হ'লে মানে আমি কি পাওঁ, এটা সৰল কোণ পাওঁ। সৰল কোণ মানে আমি জানো 180 ডিগ্ৰী। তেতিয়াহ'লে আমি এই তিনিটা কোণ যোগ কৰিলে 180 ডিগ্ৰী পাই গ'লোঁ। আমাৰ প্ৰশ্নটোতো তেনেকৈ আছিলে, ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। তেতিয়াহ'লে এইটো প্ৰমাণিত হৈ গ'ল। দেখুৱাব লাগে যে এটা চতুৰ্ভুজৰ চাৰিওটা অন্তঃকোণৰ সমষ্টি 360 ডিগ্ৰী। তো তেতিয়াহ'লে আমি এটা চতুৰ্ভুজ আঁকি লওঁ। আয়তকে এটা আঁকিছোঁ। চতুৰ্ভুজৰ নামকেইটা দিলে এ বি চি ডি। এতিয়া আমি এই চতুৰ্ভুজটোৰ এই অন্তঃকোণকেইটা, এই কোণবিলাক যোগ কৰি 360 ডিগ্ৰী উলিয়াব লাগে। ঠিক আছে। তো তেতিয়াহ'লে আমি বিৰ পৰা ডিলে এডাল কৰ্ণ আঁকি লৈছোঁ। তো কৰ্ণ অঁকাত দুটা ত্ৰিভুজ পালোঁ, দুটা সমকোণী ত্ৰিভুজ পাইছোঁ। এতিয়া আমি প্ৰমাণ কৰিব লাগে এই গোটেইকেইটা কোণৰ সমষ্টি 360 ডিগ্ৰী। তাৰ কাৰণে আমি কি কৰিম, তো এতিয়া এই চিত্ৰটোৰ পৰা আমি যদি চাওঁ, কোণ এ বি ডি, তো এই কোণটোৰ কথা কৈছোঁ, এই ওপৰ ফালে থকা ত্ৰিভুজটোৰ কোণটো। তো প্লাছ চি বি ডি, তো এই কোণটো হ'ল। তো এই দুটা কোণ লগালে আমি কি পাওঁ, সম্পূৰ্ণ বি কোণটো পাওঁ। তো ইয়াক 1 নম্বৰ সমীকৰণ দিছোঁ।
ঠিক তেনেকৈ এইফালেও দুটা পাম আমি একেদৰে কোণ এ ডি বি প্লাছ কোণ চি ডি বি। তো এতিয়া এই দুটা কোণো পালোঁ। প্ৰথমে হৈছে কোণ এ ডি বি, তো এই পাৰ্টটো হ'ল। তাৰপিছত কোণ চি ডি বি, এই পাৰ্টটো হ'ল। দুইটা লগালে সম্পূৰ্ণ ডি কোণটো পাম। ইয়াতো 2 নম্বৰ সমীকৰণ দিছোঁ, হৈ গ'ল। এতিয়া গোটেই ওপৰৰ ত্ৰিভুজটোৰ পৰা চাওঁ। ত্ৰিভুজ এ বি ডিৰ পৰা যিহেতু ত্ৰিভুজৰ 3টা কোণৰ সমষ্টি 180 ডিগ্ৰী হয়, তো সেইকাৰণে কোণ ডি এ বি এই কোণটো প্লাছ কোণ এ বি ডি, তো এই কোণটো হৈ গ'ল, প্লাছ কোণ এ ডি বি এই কোণটো। এইটো গোটেইকেইটা 3টা যোগ কৰিলে আমি 180 ডিগ্ৰী পাওঁ। ইয়াক 3 নম্বৰ সমীকৰণ দিছোঁ। একেদৰে আৰু এতিয়া পিছৰ ত্ৰিভুজটো আছে। ত্ৰিভুজ বি চি ডিৰ পৰা কোণ চি বি ডি এই কোণটো হৈ গ'ল, প্লাছ বি চি ডি এই কোণটো হৈ গ'ল, প্লাছ চি ডি বি এই কোণটো হৈ গ'ল। তো একেই 180 ডিগ্ৰী 3টা কোণৰ সমষ্টি আমি পাওঁ 180 ডিগ্ৰী। তো 4টা সমীকৰণ এনেকৈ উলিয়াই ল'লোঁ। এতিয়া আমি সমীকৰণ 3 যোগ 4 যদি কৰোঁ কি পাম? তো প্ৰথমে আমি কি আছে ডি এ বি, তাৰপিছত এ বি ডি বি এই 3 নম্বৰটো লিখি ল'লোঁ। তাৰপিছত এইকেইটা চি বি ডি বি চি ডি বি, এইফালে 180 ডিগ্ৰী প্লাছ এইটো 180 ডিগ্ৰী, 180 ডিগ্ৰী। এতিয়া আমি অলপ সজাই লওঁ। ডি এ বি প্লাছ এ বি ডি, তাৰপিছত প্লাছ চি বি ডি, এইটোক আমি ভাগ কৰি লৈছোঁ যেতিয়া এক ব্ৰেকেটত ভৰাইছোঁ। তাৰপিছত বি চি ডি কোণ এ ডি বি, এইটোও একেই ভাগ কৰিছোঁ যেতিয়া চি ডি বি। এতিয়া যোগ কৰিলে আমি 180 যোগ কৰিলে 360 পাওঁ, হৈ গ'ল। এতিয়া কোণ ডি এ বি মানে কি আছিলে? ডি এ বি মানে এ কোণটো আছিলে তাৰপিছত 1 নম্বৰ সমীকৰণ মতে কি আছিলে? 1 নম্বৰ সমীকৰণত আছিলে এ কোণ এ বি ডি প্লাছ কোণ চি বি ডি ইকুৱেল টু বি কোণ লিখিলোঁ। ঠিক তেনেকৈ এইটো মানে চি আছিলে, চি কোণ, আৰু এইটো মানে এই সমীকৰণ 2ত আছিলে ডি, তো ইকুৱেল টু 360। এইটোৱে হৈছিলে আমাৰ ওলাবলগীয়াটো, প্ৰমাণ কৰিবলগীয়া বিষয়টো আছিলে এইটো, এটা চতুৰ্ভুজৰ গোটেই 4টা কোণৰ সমষ্টি 360 ডিগ্ৰী। প্ৰমাণিত হৈ গ'ল।